তিলৰ লাৰু কাৰ কাৰ প্ৰিয়? মোৰ যে অতিকৈ প্ৰিয়, যিহেতু মাঘ বিহুলৈ মাত্ৰ 3 দিন বাকী, গম পায়নে? আৰু ভোগালী বিহুৰ আৰু ভোগৰ উৎসৱ যিহেতু আৰু লৰালৰিকৈ বনাবলৈ ষ্টাৰ্ট দিওঁ। আপোনালোকে বনাইছেনে বাৰু? ভিডিঅ'টোৰ মাজলৈ যাওঁ ব'লক। এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে বাৰু? সকলো ভালে আছে নহয়? আমিও ভালে আছোঁ। আপোনালোকো ভালে থাকক, সুস্থ থাকক, কুশলে থাকক। আৰু যিহেতু মাঘ বিহুলৈ মাত্ৰ 3 দিন বাকী, তাৰ বাবে যা যোগাৰ কৰি আছোঁ আৰু বিহুৰ কাৰণে আজি বনাবলৈ লৈছোঁ তিলৰ লাডু। আপোনালোকক তাৰে অকণমান ৰেচিপি সহকাৰে ভিডিঅ'টো আগবঢ়াওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। মাঘ বিহুৰ বহুত শুভকামনা জনাইছোঁ সকলোকে। মাঘ বিহুটো আমাৰ যিহেতু একদম ভোগৰ বিহু, ভোগালী বিহু, আৰু সেইবাবে আপোনালোকো উদযাপন কৰক এই ভোগৰ বিহুটোক, ভোগালী বিহুটো। আৰু আপোনালোকো ভালে থাকক, সুস্থ থাকক, সকলোকে মাঘ বিহুৰ ওলগ জনাইছোঁ। আৰু এতিয়া ব'লক যাওঁ মোৰ তিলৰ লাড়ুৰ ৰেচিপিটোলৈ। আপোনালোকে এনেধৰণে বনাই খাব পাৰিব। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক সকলো। প্ৰথমতে ষ্টাৰ্ট কৰিছোঁ, তিল এপোৱা কিনি আনিলোঁ। কিনি অনাৰ পিছতে ভালকৈ ধুই পখালি প্ৰথমতে জাৰি ল'ব, তাৰপিছত ধুব, তাৰপিছতে ৰ'দত দিব। আৰু মই ৰ'দত দিনতে দি মেলি থৈছোঁ। ইয়াৰ ৰেচিপিটো মই ৰাতিহে বনাইছোঁ। তাৰপিছত দিনত ধুই কৰি থোৱাৰ পাছত অলপমান শুকাবলৈ দিলোঁ। শুকাবলৈ দিয়াৰ পিছতে ভালকৈ শুকোৱাৰ পিছতে মই এখন কেৰাহী লৈছোঁ। কেৰাহীখনত ভালকৈ অলপমান টাইম ভাজিম। আপোনালোকে যদি এনেধৰণে বনাবলৈ বিচাৰে অকণো স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াত দেখিছেনে মই অলপমান টাইম ভাজিম। ভাজাৰ পিছতে আপোনালোকক মই দেখাই গৈ থাকিম এক দুইকৈ কি কৰোঁ, প্ৰথমতে কি কৰোঁ, তাৰপিছত কি কৰোঁ, দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আপোনালোকৰ মৰম আশীৰ্বাদবোৰ দি যাব ভিডিঅ'বোৰত, আৰু তেতিয়া মই অকণমান উৎসাহ পাম এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ। যিহেতু বিহু আহি আছে, পিঠাৰ ৰেচিপিসমূহ মই আগবঢ়াম। আজি ফাৰ্ষ্ট বিহুৰ তিলৰ লাড়ু আৰু তিল পিঠা দুটা মানে ৰেচিপি সহকাৰে। তিলৰ পিঠাটো সকলোৱে জানেই নৰ্মেলি, মই অকণ দেখাম বাৰু পিছত বেলেগ এটা ভিডিঅ'ত। এইটোত ভিডিঅ'ত মই নেদেখাওঁ। তাৰপিছত এইখন চালনীতে মই এতিয়া ধুনীয়াকৈ কাঢ়িম, যিহেতু হৈ গৈছে আৰু বেছি টাইম নেভাজিব আপোনালোকে। তাৰপিছত মই সেয়া গুড় লৈছোঁ। যিহেতু এপোৱাৰ মই আধা পোৱা বনাম, তাৰপিছত আধা পোৱা মই তিলৰ লাড়ুৰ কাৰণে বনাম, আধা পোৱা তিলৰ লাড়ুৰ কাৰণে বনাম। তাৰপিছতে আধা পোৱা মই তিল পিঠাৰ কাৰণে ৰাখিম। তাৰপিছত এইখিনি ঠাণ্ডা হৈ গৈছে, এতিয়া দেখিছেনে মই অলপমান টাইম ৰাখিলোঁ। ৰখাৰ পিছতে এয়া ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছতে মই মিক্সিত দি ল'ম, গোটেইখিনি গুড়া কৰিম। যিহেতু এইখিনি সম্পূৰ্ণ গুড়া কৰা হৈ গ'ল, দেখিছেনে মই আৰু মিক্সি মৰাটোনো কি দেখাম, আৰু সেইকাৰণে এইখিনি গুড়া কৰা হৈ গ'ল। তাৰপিছতে গুড়া কৰা হোৱাৰ পিছতে গুড়খিনি এতিয়া কাটি ল'ম। গুড়খিনিও মই আধা কেজি গুড় লৈছোঁ, মানে আধা কেজিৰ আধা অংশটো তিল পিঠাৰ কাৰণে, আধা অংশটো মই তিলৰ লাড়ুৰ কাৰণে লৈছোঁ। তাৰপিছত আপোনালোকক মই দেখাই গৈ থাকিম। ভালকৈ এইখিনি আপোনালোকে দিওঁ বুলি ভাবিলে মিক্সিটো দিব পাৰে টুকুৰা কৰি। মই সেইখিনি নকৰোঁ, হাতেৰে যিহেতু প্ৰায় কাম হাতেৰে কৰিয়ে ভাল লাগে, সেইকাৰণে হাতেৰে কৰিছোঁ। আপোনালোকক ভিডিঅ'টো এটা ষ্টেপকৈ দেখাই গৈ থাকিম। মই গুড়খিনি কাটি লওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আৰু এইখিনি পূৰা মিহিকৈ কাটিলে যিহেতু মিহিকৈ কাটিলে বস্তুটো পটককৈ গলি যায়, কেৰাহীত দিলেও লাডুৰ কাৰণে। তাৰপিছত আৰু তিলপিঠাৰ কাৰণে বহুতখিনি সহজ হয় গুড়ি কৰি কাটিলে। দেখিছে মই ধুনীয়াকৈ কাটি লৈছোঁ। আপোনালোকে বিহুৰ আয়োজন কৰিছেনে? আমি আৰু বিহুৰ আয়োজন কৰিবলৈ আৰম্ভ কৰিছোঁ। যিহেতু আজি ফাৰ্ষ্ট পিঠাগুড়ি খুন্দা হ'ল। পিঠাগুড়ি খুন্দাৰ পিছত এয়া তিলৰ লাড়ুত ৰাখিছোঁ। তাৰপিছতে তিলপিঠাৰ কাৰণে এইখিনি লৈছোঁ, দেখিছেনে? এয়া দেখিছে দেহা উৎপাত। তাই মই কাম কৰি আছোঁ, তাই মোক কাম বঢ়াইছে। তাৰপিছত এয়া তিলৰ লাড়ু কাৰণে বস্তু যোগাৰ কৰিলোঁ। তাৰপিছত তিলপিঠাৰ কাৰণে এইখিনি গুড় আৰু তিল মই মিক্স কৰি ৰাখি দিছোঁ। মায়ে বনাব যিহেতু, মই তেনেকৈ তিলপিঠাটো নবনাওঁৱে, মোৰ বেলেগ কামো থাকে যে, সেইকাৰণে। তাৰপিছত এইখিনি ধুনীয়াকৈ বনাই কৰি লৈছোঁ। আপোনালোকক দেখাই গৈ থাকিম, ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আৰু এয়া এপোৱা লৈছিলোঁ যে আধা পোৱা, তাৰপিছতে গুড়ৰো আধা কেজি আধা অংশখিনি লৈছোঁ, দেখিছেনে আপোনালোকে? এয়া মই পৰিমাণটো আপোনালোকক দেখাই দিছোঁ। পৰিমাণটো দেখুৱাৰ পিছতে ধুনীয়া আপোনালোকে চাই গৈ থাকিব। আৰু তাৰপিছত কেৰাহী এখন পাতি দিলোঁ। কেৰাহীখন পাতি দিয়াৰ পিছতে গেছটো কিমান মই চিমত দিছোঁ আপোনালোকে দেখিছে, একেবাৰে কমতে দি থৈছোঁ। একেবাৰে কমতে দিয়াৰ পিছতে ধুনীয়াকৈ মই গুড়খিনি পগাই লৈছোঁ। গুড়খিনি কিমান দেৰি পগাব লাগিব আপোনালোকে চাই গৈ থাকিব। আৰু যেতিয়ালৈকে এটা মানে লাডুখিনি হোৱাৰ এটা অনুমান আছে, মই আপোনালোকক দেখাম কোনটো এটা টিক্স, সেইটো টিক্স আপোনালোকে ব্যৱহাৰ কৰিলে পটককৈ লাডুটো বনাব পাৰিব। গুড়খিনি পগোৱা হ'ল নে নহ'ল সেইটো জানিবৰ কাৰণে আপোনালোকক আজি এটা টিক্স দেখাম। আপোনালোকে চিক্ৰেট
গম পাই যাব ভিডিঅ'টো শেষলৈকে চাই চাই গৈ থাকিব দেখিছেনে গুড় গলি গৈছে গেছটো একেবাৰে কমত দি লৈছোঁ মই যিহেতু কমত দিলে তলত লাগি নধৰে তাৰপিছতে মই আপোনালোকক শেষলৈকে ভিডিঅ'টো দেখাই গৈ থাকিম আপোনালোকে চাই চাই গৈ থাকক শেষলৈকে আৰু দেখিছে বহুতখিনি পগোৱা হৈ গৈছে আৰু দেখিছে কিমানখিনি উতল আহিব এতিয়া উতলকেইটা আহিব লাগিব তেতিয়াহে গুড়টো পগোৱা হৈছে বুলি আপোনালোকে জানিব পাৰিব এটা দুটাকৈ উতল আহিছে আৰু দেখিছেনে আপোনালোকে যেতিয়া ফেনটো আহিব যেতিয়াই ৰেডি হৈ যাব আপোনালোকক দেখাম আজিৰ গুড় পগোৱা হ'লনে নাই তাৰ টিক্স এটা আৰু ছিক্ৰেট আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো শেষলৈকে আৰু বিহুৰ কি আয়োজন কৰিছে কমেণ্ট বক্সত কমেণ্ট এটা কৰিব সকলোৱে আৰু যিহেতু ভাল লাগে হয় নাই পিঠা পনা এইবোৰ মই যে কাপোৰ কানি ধুই ওপৰ সাৰি মেলি ৰেডি আৰু 3 দিনহে বাকী ঘৰ দুৱাৰ মোহাৰিবলৈ আছে কিন্তু ওপৰ সাৰি কাপোৰ কানি ধুই লৈ একদম পিঠাৰ আয়োজনটো কৰিব লাগিব অইনখিনি কাম শেষ হ'লেহে পিঠাৰ আয়োজন কৰিব পাৰি হয়নে নহয় আজি তিল পিঠা ঘিলা পিঠা খুন্দি আনিছোঁ তাৰপিছত আৰু ৰেচিপি দি থাকিম আপোনালোকক এটা বাতি ল'ব বাতিটোত অকণমান পানী দিব পানী দিয়াৰ পিছতে যেতিয়া পগাই থাকিব গুড়টো পগাই থকা গুড়ৰ তাৰ 2 টোপাল 3 টোপালমান পানীটোত দি চাব তেতিয়া আপোনালোকে এটা চেক কৰিব পাৰিব যদি গোট বান্ধি যায় তেতিয়া গম পাব আৰু গুড় পগোৱা হৈ গৈছে বুলি আপোনালোকে এনেকৈ কৰিব যদি গুড় পগাবলৈ আপোনালোকে নাজানে নহয় গুড় পগাবলৈ যিসকলে নাজানে গুড় পগাই হৈছে নাই তেতিয়া আপোনালোকে এনেকৈ গম পাব এনেকৈ টিক্সটো মনত ৰাখিব সকলোৱে আৰু এতিয়া যিখিনি গুড়া কৰা তিল আছিলে সেইখিনি ইয়াতে দিলোঁ ধুনীয়াকৈ মিক্স কৰাৰ পাছতে ধুনীয়াকৈ মই লাডু বনাই গৈ থাকিম যেতিয়ালৈকে গৰম হৈ থাকে আধা গৰম হৈ থাকোঁতে আপোনালোকে লাডুটো বনাবলৈ চেষ্টা কৰিব আৰু মানে তিলখিনি আৰু গুড়খিনি মিক্স হৈছে নে আপোনালোকে কেনেকৈ গম পাব হাতেৰে অকণমান তাৰ মিশ্ৰণটো এনেকৈ হাতেৰে চুই চাব দেখিছেনে মই কেনেকৈ লৈছোঁ তেনেকৈ চুই চোৱাৰ পিছত যদি লাডুটো হৈছে তেতিয়া আপোনালোকে নমাব পাৰিব যদি নাই হোৱা অকণমান দেৰি ভজাৰ পিছতে গৰমে লাডুটো বনাবলৈ চেষ্টা কৰিব আপোনালোকে যিহেতু ঠাণ্ডা হৈ গ'লে গুড়খিনিও গোট মাৰি যায় আৰু লাডুখিনিও ভাল নহ'ব সেইকাৰণে মই দেখিছেনে লৰালৰিকৈ গৰমে বনাবলৈ চেষ্টা কৰিছোঁ যিহেতু হাততো ধৰে অকণমান মোৰ নাৰিকলৰ লাডু চুজি লাডু তেনেকৈ বনালে অকণমান হাততো ধৰে তথাপিতো মানে গৰমে বনালে মানে পটাপট নিজৰ কামটো অজু হয় নহ'লে দিগদাৰ হয় পিছতে বনাবলৈ যেতিয়া অকণমান ঠাণ্ডা হৈ যায় লাডুটো মানে মুঠি নাখায় সেইকাৰণে আপোনালোকে পটাপটকৈ বনাবলৈ হ'লে গৰমে বনাবলৈ চেষ্টা কৰিব ময়ো সেয়া লৰালৰিকৈ বনাইছোঁ লাডুটোৰ শ্বেপটো অকণমান ইফাল সিফাল হয় আৰু যিহেতু তিলৰ লাড়ু আৰু সেইবাবে আপোনালোককো দেখালোঁ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু যিসকলে মোৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছোঁ বুলি ভাবিছে তেখেতলোকে প্লিজ এটা কমেণ্ট বক্সত কমেণ্ট কৰি থৈ যাব তিলৰ লাড়ু যিসকলে বনাবলৈ নাজানে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে নিশ্চয় তিলৰ লাড়ু বনাবলৈ অতিকৈ সহজ পাব সেইকাৰণে আজি ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব শেষত লাইক ছাবস্ক্ৰাইব যিসকলে ফেচবুকত চাইছে ফ'ল' কৰিব আৰু আপোনালোকে চাই গৈ থাকক মই গোটেইখিনি বনাই লওঁ দেহাই মাজে আমনি কৰি থাকে যিহেতু তাইও সৰু মাক খাওঁ নেকি যিহেতু তিলৰ লাড়ুটো ৰাতি তাহাঁতৰ কাৰণে ইমান ভাল নহয় যিহেতু সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ মানুহৰ কাৰণে ইমান ভাল নহয় তথাপিতো মানে এটা জোখত আৰু এটা বা দুটা খালে হয় আৰু তাহাঁতি যিহেতু অনুমানটো বুজি নাপায় সেইকাৰণে সিহঁতি 2-3টা তাহাঁতক খাবলৈ নিদিব যিহেতু ৰাতিয়েই বনোৱা হৈছে মোৰ আৰু ভিডিঅ' কৰিবলৈ মানুহ নাই সেইকাৰণে মানে ষ্টেণ্ডডালত থৈ লৈছোঁ এবাৰ থৈছোঁ এবাৰ ষ্টেণ্ডডাল ঘূৰি গৈছে সেইকাৰণে মানে এবাৰ থিয় হৈছোঁ বনাইছোঁ আৰু এবাৰ আকৌ ষ্টেণ্ডডাল ঘূৰাইছোঁ যিহেতু বহুত অসুবিধা হয় এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ যিহেতু নিজে কৰিব লাগে নিজে ভিডিঅ'টো মোবাইলটো ধৰিব লাগে আকৌ ষ্টেণ্ড থাকিলেও ষ্টেণ্ডডাল ঠিকমতে নাখায় তেনেকুৱা টাইপ হৈ যায় যে আৰু পিছফালে বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই মই তুলি চলি পাৰি থৈছোঁ আৰু ওপৰৰ বেড কভাৰবোৰ ধুলোঁ বাৰু সেইকাৰণে সেয়াই আৰু আজিৰ তিলৰ লাডুৰ ৰেচিপি ৰেডি আপোনালোকক মই শেষত দেখাম কেনেকুৱা হৈছে গোটেইখিনি বনাই কৰি লৈছোঁ দেখিছে হাততো ধৰে অকণমান মধ্যমীয়া হ'লে লাডুটো খাবলৈ ভাল হয় বেছি ডাঙৰ হ'লেও বেছি সৰু হ'লেও ভাল নালাগে চাবচোন আপোনালোকে সেইকাৰণে মধ্যমীয়া হ'লে ভাল লাগে আৰু লাডুটো দেখিছে এয়া লাডু ৰেডি এটা খাই চাওঁ আপোনালোককো দেখাওঁ কেনেকুৱা হৈছে আৰু খাই চাওঁ দেই ৰেডিয়ে হৈ গ'ল আজি বেছিখিনি বনোৱা নাই লাহে বনাম এতিয়া মই খাই চাওঁ ৱাও বহুত মজা দেই খাবলৈ বহুত ভাল মই যিহেতু তিলৰ লাড়ু খাই ভাল পাওঁ একদম খাবলৈ মজা দেখিছে
আপোনালোকে এনেকৈ পটককৈ বনাব পাৰে অকণমান সময়তে। আৰু আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। আপোনালোকো ভালে থাকক, সুস্থ থাকক, কুশলে থাকক। আজিৰ ৰেচিপিটো ইমানতে সমাপ্ত কৰিম। আকৌ নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আপোনালোকো ভালে থাকক, বিহু ভালকৈ উদযাপন কৰক। ভোগালীৰ বিহু যিহেতু ভোগৰ উৎসৱ, ভালকৈ পালন কৰক আপোনালোকে। আপোনালোকক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু ভোগালী বিহুৰ বহুত শুভকামনা জনাইছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। তিলৰ লাডু ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব। শেষত সকলোৰে পৰা বিদায় লৈছোঁ। আকৌ নেক্সট এটা পিঠাৰ ৰেচিপিৰ লগত লগ পাই আছোঁ।